এখানে খামে করে থাকি পারছে না কারবা তা আমরা পারবা লাগাচ্ছি রো এই তো হচ্ছে কেটা হলে চলেছে বহুতে তিনটা হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ চাগে ভালে মোৰো ভাল তো আজি আছোঁ মই গাঁৱত তো গাঁৱৰ পৰিৱেশ কিছু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আৰু আপোনালোকে চাই আছে মণ্টু ৰাভা ব্লগ চেনেলটো যদি ভিডিঅ'বিলাক চাই ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো গাইজ এতিয়া যাই আছোঁ বাঁহ কাটিবা অলপমান ঘৰৰ ঘৰুৱা কাম আছে বেৰা দিবা আছে বাঁহ কাটিব যাই আছোঁ অ' বাবু আমি ক'ত যাই আছোঁ আমি ক'ত যাই আছোঁ এই আমি শিলখা গুটি খাব যাওঁ ক বাঁহ কাটিব যাওঁ নহয় ঐ বাঁহ কাটিব যাওঁ ক অঁ আৰু শিলখা গুটি খাম না তো গাইজ যাই আছোঁ পোৱাই নাই ৰ বাঁহ কাটা জেগাখিনি পামেই আৰু তাতে শিলখা গুটিও আছে বোলে শিলখা গুটিও খাম গৈ তা শিলখা গুটি পালাম এইয়া বহুত আছে এইয়া এইয়া tapalang go খাবা লাগছো তিতা এগুলা নুন কিমান আছে এইগুলা গিলা 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 শিলিখা কিমান খোৱাই থাক এইগুলা গিলা গিলা কেটা পালি পালি ফাইনেলি গাইছ বহুত পালোঁ 1 কিলো মান হ'ব পুৰা এক প্লাষ্টিক হৈ গ'ল খাব পাৰে 1 কিলো মান হ'ব কিমান খোৱা আৰু এতিয়া টেনশ্যন নাই ধুনীয়াকৈ শুকাই কিনে খাব লাগিব তো ইয়াৰ পৰা এডাল বাঁহ কাটো ৰ কোনটো কাটো এতিয়া
বাহে বাৰ তো বাহ এটা কাটিম ৰ কোনটো কাটো প্ৰথমতে জংঘলখিনি কাটি লওঁ ৰ তো গাইছ এডাল বাহ কাটো বাহ কাটিবলৈ ৰেডি ভাল আছিল না পালি এয়া ওপৰত দেখা পাইছে এইটো হ'ল আমাৰা আমাৰা মৰা আমাৰ এইফালে কাম কামে কৰি থাকি পাৰছে না কাৰবা তাক আমাৰা পাৰবা লগাইছোঁ ৰ সেইটো কৰিছে কেইটা হ'লে চলিছোঁ বহুতে তিনিটা তুমি কাট দিমান কেইটা পালি আমাৰা কেইটা পালি চাওঁ কেইটা পালি বহুত পালিচোন চাওঁ চাওঁ পাইছিতো আমি আমাৰা বুলি কওঁ কি কয় আপুনি তো গাইছ বাঁহ দুডাল কাটিলোঁ আৰু ইয়াত আমাৰা পালোঁ ইয়াতে শিলিখা আৰু আমাৰাবোৰ যাই কিনে একদম লৈ আনিলে আৰু মিঠাই চিঠাই ইয়াৰ ধুনীয়া এইটো পিকৰ এইটো মাৰিব পৰা নাইচোন আমাৰ কিমান পালি অ' বাবু তুমিচোন বাঘ ল'ব লাগিব পাৰিবিনে নাই তুমি কেনেকৈ ল'বি এডাল ল'ব লাগিব তুই বা তুমি এডাল ল'ম মই এডাল ল'ম হ'ব না নাই এইফালে আছোন ওচৰদা তই বাঁহটো টানিব পাৰ নবি বাঁহ এডাল টানি ল'ব লাগিব তই পাৰিবি না গাইছ এতিয়া বাঁহটো লওঁ বাঁহটো ল'ব লাগিব
ইয়াৰ পৰা ঘৰলৈকে আধা কিলোমিটাৰমান হ'ব, বাটো লৈ যাব লাগিব। তো এতিয়া ঘৰত গৈ লগ পাইছোঁ। চাওক বা লোৱা ষ্টাইল, তাকো দিছোঁ এডাল ল'বলৈ। পাৰবি না? থ